প্ৰথমতে মই সমূহ অসমবাসীৰ লগতে বিশ্ববাসীক 12তম যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো সুস্থ থাকক, নিৰোগী হৈ থাকক, যোগ কৰক, সকলোৱে সুন্দৰভাৱে জীৱন যাপন কৰক। আমাৰ এই কেন্দ্ৰটি 2019 চনতে স্থাপন কৰা। বিভিন্ন ধৰণৰ সৰু সুৰা অনুষ্ঠান পাতি আহিছোঁ যদিও এইবাৰ বহলভাৱে 12তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠিত কৰিছোঁ দণ্ডচহৰীয়া হায়াৰ ছেকেণ্ডেৰী স্কুল প্ৰাংগণত। মোৰ লগত যিসকল ব্যক্তিয়ে এই অনুষ্ঠানটো সহায় কৰিছে সুকলমে কৰাত তেওঁলোকক ধন্যবাদ জনালোঁ। আপোনালোকক মিডিয়াসকলকো ধন্যবাদ জনাইছোঁ আমাক এনকাৰেজ কৰাৰ কাৰণে, দায়িত্ব লোৱাৰ কাৰণে। আটাইবোৰ চেনেলকে ধন্যবাদ জনাইছোঁ। টেলিছন য়োগা ডান্স এণ্ড থেৰাপি চেণ্টাৰৰ আমাৰ 3টা পাৰ্ট আছে। প্ৰথম পাৰ্টটো হ'ল য়োগাৰ আমাৰ প্ৰথম অৱস্থাটো হৈছে আমাৰ শিশুসকলক নিৰোগী কৰি ৰখা আৰু তেওঁলোকক এটা চাৰ্টিফিকেশ্যন দিয়া। আমাৰ কেন্দ্ৰটো ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি মণিপুৰৰ পৰা এফিলিয়েশ্যন হৈছে। তেওঁলোকক আস্থা নিষ্ঠা ভাৱনা আৰু শ্ৰদ্ধা এই 4টা ছিষ্টেমত তেওঁলোকৰ পৰীক্ষাটো হয় আৰু সেই পৰীক্ষাৰ সংগতি ৰাখি প্ৰথম বেষ্ট হিচাপে আমাৰ টেলিছন য়োগা ডান্স এণ্ড থেৰাপি চেণ্টাৰৰ প্ৰথম য়োগা বিভাগৰ প্ৰথম চাৰ্টিফিকেশ্যন আজি ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ। তেওঁলোকে প্ৰতিগৰাকীয়ে প্ৰথম বিভাগত আৰু 3গৰাকীয়ে ছেকেণ্ড পজিশ্যনত লাভ কৰিবলৈ সক্ষম হৈছে। অনাগত দিনত আমি আৰু আগুৱাই যাবলৈ চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকলক এই পিছপৰা ৰৌতাৰ দৰে পিছপৰা অঞ্চলটোত একমাত্ৰ যোগৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে, কাৰণ ইয়াতে কোনো আৰম্ভ কৰা নাছিল। মই বিভিন্ন দিশত ঘৰৰ পৰা বাহিৰত থাকি বিভিন্ন উত্তৰাখণ্ড, দিল্লী এইবোৰক থেৰাপি আৰু য়োগাত ব্যস্ত থকাৰ কাৰণে মই নিজৰ অনুষ্ঠানত নিজৰ ঠাইত মই আৰম্ভ কৰি আগুৱাই নিব পৰা নাছিলোঁ সময়ৰ অভাৱত। এইবাৰৰ পৰা মই ভালদৰে আগুৱাই যাম। আপোনালোকৰ সহায় লাগিব, সহযোগ লাগিব। সেইখিনিয়ে ক'লোঁ। আৰু কিবা ছাত্ৰ ছাত্ৰীসকল আজি বিশেষকৈ 12 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যিহেতু আমি অকল যোগ প্ৰট'কলৰ যিখিনি গাইডেন্স মতে যোগ প্ৰট'কলখিনি আমি অনুশীলন কৰিছোঁ, আটাইলৈ যোগ প্ৰাণায়ামখিনি কৰিছোঁ। তাৰ বাহিৰে অন্যান্য আসন আমি কৰা নাই একচুৱেলি। আজি যোগটো অকল সাধাৰণ হেৰিৰ বাবে নহয়, যোগটো এতিয়া এনেকুৱা হৈছে খেললৈকে পৰিণত হৈছে। আপোনালোকে হয়তো জানে সকলোৱে, খেলৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে এটা ভাল চাকৰি ল'বলৈ সক্ষম হ'ব পাৰে। নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলো ইণ্ডিয়া, নেশ্যনেল গেমছ, চৰকাৰে যিটো পাতে নেশ্যনেল গেমছ আৰু আমাৰ এছিয়ান গেমছ এইবাৰৰ পৰা হৈছে, সেই সকলোতে অংশগ্ৰহণ কৰিব পাৰে। এজ এ স্পৰ্টছ হিচাপে য়োগাটো স্পৰ্টছ হিচাপে লৈ যাব পাৰে। য়োগাটোৰ এটা পাৰ্ট নহয়, বহু পাৰ্ট আছে। থেৰাপি আছে, হেৰি আছে, আপোনাৰ স্পৰ্টছ আছে আৰু অন্যান্য দিশত এতিয়া যিটো চাৰ্টিফিকেশ্যনৰ ব্যৱস্থা কৰিলোঁ, তেওঁলোকে ভৱিষ্যতে এগৰাকী লেকচাৰাৰ হিচাপে এগৰাকী PhD কৰিব পাৰিব তেওঁলোকে অনাগত দিনত। সেনেকুৱা ছিষ্টেমত আমি কোৰ্চটো আৰম্ভ কৰিছোঁ যোগ গুৰুকুল অসমৰ আৰু মণিপুৰ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিৰ আণ্ডাৰত। নমস্কাৰ। আজি 12 ডে ইণ্টাৰনেশ্যনেল যোগাসন ডেত মই আহি এনেকুৱা আনন্দিত পাইছোঁ যে আজি দেহৰ কাৰণে সুস্থ ৰাখিবৰ কাৰণে খুবেই প্ৰয়োজন যে অল ৱৰ্ল্ড সকলোকে মই অনুৰোধ জনাব বিচাৰিছোঁ। আজি ডক্টৰৰ তাত বেমাৰ হ'লে নাযাওক মই ক'ব নাযাওঁ, কিন্তু ডক্টৰৰ দাৱাই খালে দবাইহে থৈ দিয়া হয়। সেই গতিকে মই এক্সাৰচাইজটো বহুত জৰুৰী বুলি মই ভাবোঁ আৰু সকলোকো মই বিনম্ৰভাৱে অনুৰোধ জনাইছে, ৱৰ্ল্ডৰ যিমান পৃথিৱীত মানুহ আছে সকলোৱে যোগাসনৰ আসনত বহক আৰু যোগাসনটো শিকক। যোগাসন শিকিলে বহুত নিজৰ স্বাস্থ্য ভালে ৰাখিব পাৰে সুস্থকৈ। যিমান বেমাৰ আছে সেইবিলাক বেমাৰটো মই নিজেই ক'ব পাৰোঁ। মই আজি 2014 চনৰ পৰা মই নিজে প্ৰেছাৰ ষ্ট্ৰকৰ পৰা বা মই মানে চুগাৰ পেচেণ্টৰ পৰা, ফিটি লিভাৰৰ পৰা আৰোগ্য হোৱা। মই নিজেও আজি ড্ৰেছত নহাৰ কাৰণে মই ইমানখিনি কৰিব পৰা নাই, তথাপিও যেনে তেনে হ'লেও মই কৰিছোঁ। সেই গতিকে মই সকলোকে হাত জোৰ অনুৰোধ আকৌ এবাৰ পুনৰ যে সকলোৱে যোগদান দিয়ক,
যোগাযোগত মনোযোগ দি কেনে আমাৰ নিজৰ সুস্থ দেহাটো ৰাখক। কোন কোন শিক্ষাৰ্থীসকলৰ পৰা কিন্তু মহিলাসকলো আজি ইয়াত আপোনালোকক অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে, তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, কি ক'ব এই ক্ষেত্ৰত? তেওঁলোকে সজাগ হৈছে নিশ্চয়। হয়, আজি সৰু সৰু কণকণী মাইনা বাবু তেওঁলোকৰ লগত গাৰ্জেনো প্ৰয়োজন, যে ইয়াত গাৰ্জেনটো ওমেন অকল নহয়, পুৰুষো কৰিব পাৰে। যথেষ্ট আহক, ওলাই আহক, নিজকে সুৰক্ষা কৰিবলৈ ৰাখক আৰু নিজক যোগাযোগ কৰক যে এই চেণ্টাৰত আজি এনেকুৱা ইমান সুন্দৰ পৰিৱেশ হৈ গ'ল। মই খুবেই আনন্দিত হৈছোঁ। থেংক ইউ।